নমস্কাৰ, মই আজি 3 ৰকম দালি মিহলাই দালি বনাই আপোনালোকক দেখুৱাম। ইয়াত মিহলা হৈছে মাহৰ দালি, মুগৰ দালি আৰু মচুৰ দালি। দালিখিনি মই গৰম পানী সিজাইছোঁ। দালিখিনি ভালকৈ সিদ্ধ হৈছে। দালিত কেইটামান মই ভেন্দি দিছোঁ। ভেন্দি দিলে দালিখিনি খাবলৈ ভাল লাগে। নিমখ দিছোঁ, হালধি দিছোঁ আৰু আদা বাটি দিছোঁ। আদা বটি দিলে দালিখিনি ভালকৈ সিদ্ধ হয়। এতিয়া মই ঘুটনি দি আছোঁ, চাব পাৰিছে। মই প্ৰেছাৰত দালি আমি নাখাওঁ। প্ৰেছাৰৰ দালি ইমান টেষ্ট নালাগে। লোহাৰ কেৰাহীত দালি বনাই খালে বৰ ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু বেলেগকো শ্বেয়াৰ কৰিব। মোৰ দালিখিনি সিদ্ধ হৈছে। এতিয়া মই দালিখিনিত শুকান জ্বালা দুটামান, কেঁচা জ্বালা কেইটামান, তেজপাত আৰু পিঁয়াজ আৰু লগতে পাঁচফোৰণ দি সম্বাৰ দিম। আপোনালোকে নিজৰ অনুযায়ী জ্বালাটো দিব। আমি জ্বালা খাওঁ দালিত, এইকাৰণে ভাল লাগে। দালিখিনি সিজোৱা হৈছে মোৰ। কালাৰটো বৰ ধুনীয়া হৈছে, চাব পাৰিছে। চাব পাৰিছে আপোনালোকে। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। অলপ সময়মান সৰিয়হৰ তেল দিছোঁ সম্বাৰ দিবৰ কাৰণে। তেলখিনি মই ভালকৈ গৰম কৰিম। তেলখিনি ভালকৈ গৰম কৰিলেহে দালিটো সম্বাৰটো ভাল হয়। দালি টেষ্ট হ'বলৈ হ'লে সম্বাৰৰ ওপৰত নিৰ্ভৰ কৰে। হৈ গ'ল মোৰ তেলখিনি গৰম। দুটা শুকান জ্বালা দি দিছোঁ, দুটা পকা জ্বালা, এটা কেঁচা জ্বালা আৰু পিঁয়াজ অলপমান। লগতে আছে তেজপাত আৰু পাঁচফোৰণ। পিঁয়াজখিনি ভালকৈ ভাজিম। কমকৈ ভাজিলে সম্বাৰ দিলে পিঁয়াজখিনি অলপ গন্ধ কৰে। এইকাৰণে ভালকৈ পিঁয়াজটো ভাজিব লাগে। মোৰ ইমান টান নালাগে দালি বনাওঁতে। ল'ৰা ছোৱালীবিলাকে হোষ্টেলত থাকি নিজে কেতিয়াবা বনাই খাব লাগে। এইকাৰণে মই যোনে নেজানে ইয়াৰ কাৰণে মই বনাই দেখুৱাম। এতিয়া মই সম্বাৰটো দি দিছোঁ, চাব পাৰিছে। ইমান ধুনীয়া হৈছে। দালিটো খাবলৈ বৰ ভাল লাগে। 3 ৰকম মিহলাই মই দালি বনাইছোঁ। আপোনালোকে এনেকৈ খাই চাব। আৰু মোৰ চেনেলটো আগবঢ়াই যাবলৈ আপোনালোকৰ সহায় মই বিচাৰিলোঁ। ভেন্দি দি খালে আৰু ভাল লাগে। ধন্যবাদ।